নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ এটা সুখবৰ লৈ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। আৰু আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে, আপোনালোকৰ বাবে অতিকৈ সুখবৰ লৈ আহিছোঁ। আৰু বেংকত 6035টা পদ খালী হৈছে। আৰু এই পদটোনো কেনেকুৱা ধৰণৰ হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা হ'ব, এক্সাম কেতিয়া হ'ব আৰু কেতিয়ালৈকে আপোনালোকৰ চাকৰিটো হোৱাৰ সম্ভাৱনা আছে, অনলাইন কেতিয়া ষ্টাৰ্ট হৈছে বা কোন তাৰিখে অনলাইন শেষ হ'ব, ফিজ কেনেকুৱা হ'ব, এই সকলো বিষয়ে এই ভিডিঅ'টোত আমি আলোচনা কৰিম। তো বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। তো বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। IBPS ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন কমন ৰিকুৱাৰমেণ্ট প্ৰচেছ ফৰ ৰিকুৱাৰমেণ্ট ক্লাৰ্কৰ কাৰণে কেৰাণীৰ কাৰণে আপোনালোকৰ এক্সাম হ'ব। আৰু এইটো আপোনালোকৰ ভেকেঞ্চি 2023-24 কাৰণে। আৰু এইটো আপোনালোকৰ অফিচিয়েল ৱেবছাইট। আৰু যদি কিবা কমপ্লেইন থাকে আৰু কিবা সুধিব বিচাৰে, অফিচিয়েল ৱেবছাইটটোত গৈ সুধিব। আৰু ইয়াৰ এক্সামটো দুটা ধৰণৰ হ'ব, প্ৰিলিমিনাৰী আৰু মেইনছ। আৰু ইয়াৰ খুব সম্ভৱ এক্সামটো ছেপ্টেম্বৰ 2022 আৰু অক্টোবৰ মানত হ'ব। আৰু ইয়াত পাৰ্টিচিপেটিং বেংকবিলাকৰ ক্লাৰ্ক হিচাপে জইনিং দিব। আৰু পাৰ্টিচিপেটিং বেংক কি আছে আপোনালোকক কৈ আছোঁ। ইয়াত আছে বেংক অফ বৰোদা, কেনেৰা বেংক, ইণ্ডিয়ান অভাৰচিজ, ইউকো, বেংক অফ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, ইউনিয়ন বেংক, আৰু তাৰপিছত বেংক অফ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান বেংক, পাঞ্জাৱ এণ্ড সিন্ধ বেংক। আৰু আপোনালোকৰ ডেট কেইটামান চিডিউল কেইটা ধৰি যে অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব আপোনাৰ 1 পৰা 27 আৰু 1 পৰা 21 জুলাই। আৰু ছেম আপোনালোকৰ ফিজটো 1 পৰা 21 জুলাইৰ ভিতৰত পে' কৰিব লাগে। আৰু আপোনালোকৰ এক্সাম ট্ৰেইনিং আগষ্ট মানত হ'ব আপোনালোকৰ আৰু তাৰপিছত প্ৰিলিমিনাৰী এক্সাম আপোনাৰ আগষ্ট 22 মানত হ'ব। আৰু ৰিজাল্ট আপোনালোকৰ ছেপ্টেম্বৰত আহি যাব। আৰু মেইনছৰ এক্সাম হ'ব অক্টোবৰ 2022 2022 অক্টোবৰ ভিতৰত সকলো হৈ যায়। আৰু ইলিজিবিলিটি কি লাগিব আপোনালোকক কৈছোঁ। আপোনালোকৰ চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়ান, নেপাল, তাৰপিছত ভূটান এইবিলাক হ'ব লাগিব। আৰু এজটো আপোনালোকক কৈছোঁ, আপোনালোকৰ মিনিমাম এজ লাগিব 20 আৰু মেক্সিমাম আপোনাৰ 28তকৈ ওপৰ হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন আছে, আপোনালোকৰ চাই ল'ব। ইয়াত SC ST OBC সকলোৰে এজ ৰিলেক্স আছে। আৰু আপোনালোকক মেইন টপিক কৈ আছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব, যিকোনো ডিচিপ্লিন, আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিকোনো ইয়াত ধৰি দিয়া নাই যে আৰ্টছ বা ছায়েন্স বা কমাৰ্চ লাগিব। আৰু আপোনালোকৰ অৰিজিনেল হ'ব লাগিব। আৰু যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব তেতিয়া আপোনালোকৰ মাৰ্কশ্বিটখন থাকিব লাগিব। আৰু অফিচিয়েল লেংগুৱেজ জানিব, যে ষ্টেটৰ আমাৰ আছামৰে অসমীয়া জানিব লাগিব, এনেকুৱা ধৰণৰ ষ্টেট লেংগুৱেজ জানিব লাগিব। আৰু ইয়াৰ পিছত কৈছোঁ আপোনালোকৰ নটিচনত বহুত পেজ আছে, আপোনালোকক নটিচন দি দিম, আপোনালোকে চাই লওক অফিচিয়েল ৱেবছাইটত গৈ। আপোনালোকৰ এক্সামত কি চিলেবাছ আহিব, আপোনালোকৰ প্ৰিলিমিনাৰীত আহিব নাম্বাৰ 1 ইংলিছ লেংগুৱেজ, নিউমেৰিকেল এবিলিটি, ৰিজনিং এবিলিটি, 100টা কুৱেশ্যন থাকিব। আৰু 1 নম্বৰ থাকিব। আৰু টাইম থাকিব 60 মিনিট, মাত্ৰ 2 ঘণ্টা। তাৰপিছত আপোনাৰ মেইনছৰ আছে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, তাৰপিছত জেনেৰেল ইংলিছ, ৰিজনিং এবিলিটি, কম্পিউটাৰ এপ্টিটিউড, তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড। আৰু টোটেল কুৱেশ্যন থাকিব 190টা, মাৰ্ক থাকিব 200 নম্বৰ। আৰু টাইম থাকিব 160 মিনিট, মানে আপোনালোকৰ 2 ঘণ্টা 40 মিনিট থাকিব। আৰু ইয়াত আছামৰ কি লেংগুৱেজত আপোনালোকে এক্সামটো দিব পাৰিব, ইংলিছ, হিন্দী আৰু আছামিজ মিডিয়াম অফ এক্সামিনেশ্যন। তাৰপিছত আছে আপোনালোকৰ পেনাল্টি ফৰ ৰং এনচাৰ। আপোনালোকে চাৰিটা ভুল কৰি 1 নম্বৰ আপোনালোকৰ কাটা যাব, নিগেটিভ মাৰ্কিং থাকিব। আৰু ইয়াৰ পিছত কৈ আছোঁ অকণমান ৰৈ দিব। ফিজ আছে আপোনালোকৰ SC ST PW BD EX SM কেণ্ডিডেটৰ 170 আৰু জেনেৰেলৰ 850। তাৰপিছত আপোনালোকে অনলাইন প্ৰচেছ কৰিব, যিকোনো আপোনাৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI সকলো ধৰণৰ পে' কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকক কৈ আছোঁ পোষ্ট কিমান হ'ব টোটেল আমাৰ আছামৰ বাবে দেখাইছোঁ। চবকেইটা বেংকৰ ধৰি পাৰ্টিচিপেটিং বেংক যে আছে সেইকেইটা ধৰি আপোনালোকৰ টোটেল হ'ব 157, বহুত কেইটা পদ 157। আপোনালোকৰ মাজৰ পৰা ইয়াত বহুতে পাই যাব, আৰু প্ৰিপাৰেশ্যন ভালদৰে কৰিলে পাই যাব ইয়াত নিশ্চয়। এইখনেই আছিল আপোনালোকৰ অফিচিয়েল নটিচ। আৰু কিবা যদি প্ৰব্লেম থাকে আপোনালোকে আমাক কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 21 জুলাই। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চালে গম পাই যাব, ডেটটো আপোনালোকক কৈ দিলোঁ আপোনালোকক 21 জুলাই তাৰিখ। আৰু কিবা অসুবিধা হ'লে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু কিবা কনফিউজন থাকিলে। তো বন্ধুসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিলোঁ। যদি কিবা কনফিউজন আছে আপোনালোকে আমাক কমেণ্ট কৰি জনাব, নহ'লে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ আলোচনা কৰিম আমি কিবা অসুবিধা হ'লে।
এইখনেই আছিল আপোনালোকৰ অফিচিয়েল নটিচ আৰু আজি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ। জয় অসম।